Roasting কি? Roasting হৈছে এনেকুৱা এটা কালচাৰ আমি য'ত আমি কিছুমান আনকমন বস্তুক বা আনকমন মানুহৰ কিবা ক্ৰিয়েটিভিটিক আমি তাত জাষ্ট ফান ৱেত এটা ৰিপ্ৰেজেণ্ট কৰা। আমি আজি এনেকুৱা যে ৰ'ষ্টাৰৰ কথা ক'ব গৈছোঁ যাৰ ৰ'ষ্ট মানে হৈছে ভাতখণ্ড। তো বেচিকেলি তাৰ মুদ্ৰা এটাই আছে কোনোবাক যদি ৰ'ষ্ট কৰিব আছে তাক দুইটা শব্দ মতে প্ৰত্যেকৰে কিবা এটা গালি এটা দি দিয়ে MC BC যি আছে দি দিয়ে আৰু আহক ভিডিঅ'টো পলম নকৰাকৈ ষ্টাৰ্ট কৰোঁ আৰু সেয়ে আৰু আজি আমাৰ লগত আছে এজন সন্মানীয় ব্যক্তি আহক তেওঁৰ ইন্ট্ৰডাকশ্যনটো দিওঁ মিনময় তই মোক কি কৈছা ক্লাছ 6 ৰ আপাই তোৰ চাই ভালদৰে ৰস মাৰিব পাৰে ঘণ্টাটো পাৰে লাউৰা মোৰ ৰস মাৰিব কাৰণে গেলা তোৰ কুটি ফাটি গেল না এই ফাটা কণ্ডমৰে জন্ম হৈ ওলালে সেই অৱস্থা হৈ গেলা কুটি কি গেলা লাউৰা মিনময়কো চিনি নাপাওঁ কিন্তু ষ্টিল দুই এটা শব্দৰ পাছত গালি দিলে তাক ৰ'ষ্ট বুলি নকয় আৰু ৰ'ষ্ট কৰিবলৈ কিছু টেলেণ্টৰ প্ৰয়োজন কিন্তু টেলেণ্টৰ তাত 1% নাই বে কি গেল না এই ফাটা কণ্ডমৰে জন্ম হৈ ওলালে সেই অৱস্থা হৈ মিনময় ফাটা কণ্ডমৰে ওলাইছে বুলি তই কেনেকৈ গম পাই যেনেতো বাপেৰে কণ্ডমৰ পেকেটটো দিয়ে নাইতো কাৰণ সেই টাইমত তুমি দিবৰ কাৰণে কেলা বাপেৰ হেৰিতে আছিলি মিনময় তোৰ কাৰণে মোৰ বহুত বেজুতি হৈছে বুজি পাইছা না আবে কেলা আৰামছে ক মানুহবোৰ কলা নহয়তো এনাই নিৰিম তো স্যাৰ তই কেলা ফাটা কণ্ডমৰ পৰা জন্ম হৈ ওলাইছা এই কাৰণে তই কেলা মোক ৰস মাৰ মেবি তই হ'ব পাৰ কেলা আৰু এনেকৈ ফাটা কণ্ডম বকিলে বেজ্জাতি নহয় কেতিয়াবা ভৰি দুটা ধৰি ওপৰৰ তলিত খাচি কৰিম বাৰছা নহলে তক এনে কি কৰিবি কচোন মেচৰ খাটি নিচিনা তোৰ শৰীৰ চেহেৰা চাই লাগে দিনটোত কেইবা মানৰ ঠিক নাই তা তোৰ গুটিত ধৰি কেলা তক পটকাই মাৰলা হ'ল স্যাৰ মিনময় কেলা পটকাই মাৰিবি আবে ফোল্ড কৰি পু মাৰি দিলে ক'ত পৰিবি ঠিক নাই আৰু তই পটকাই মাৰিবি হে বতাহ দিলে চাগে পালে কতৰত সোমা শৰীৰটোৰ লগতো বঢ়িয়া মামৰ খোৱা मुकेश अंबानी का लड़का का शादी हुआ था इसलिए रिचार्ज का प्लान আবে বাবা হিন্দীও পাৰে দেখোন এটা কথা কিনে শুনছো আগতে लड़का का शादी हुआ था इसलिए रिचार्ज का प्लान बढ़ा दिया और एयरटेल का क्या प्रेग्नेंट हो गया था इसलिए ज्यादा कर दिया रिचार्ज का दाम क्या तुम लोग हमको क्या चुतिया बना रहे তই চুতীয়া হয় বেলেগৰ কথা নাজানো কাৰণ আম্বানীয়ে নিজৰ বিয়াৰ কাৰণে দাম বঢ়োৱা নাই আগতেও ৰিচাৰ্জৰ দাম বঢ়াইছিলে তেতিয়া কাৰ বিয়া হৈছিল তোৰ বাপেৰ নে তোমাৰো তই এটা কাম কৰ তোৰ ফুটা এটা কৰি তই প্ৰেগনেণ্ট হৈ যাৱ কিন্তু তোৰ ৰিচাৰ্জটো ফ্ৰীয়ে কৰি দিয়ে আৰু এয়াৰটেলো সি চান্স লৈছে জিঅ' বঢ়োৱাৰ কাৰণে সি প্ৰেগনেণ্ট হোৱা নাই বুজিছনে जो एयरटेल चला रहा है ना लौड़ा सिम पूरा तोड़ के फेंक दो কিয় ভাঙিবি খেলা তোৰ বাপেৰে কিনি দিছিলে নি কিছুমান লৰা ছোৱালী কেইটা আছে কেলা হোৱাটছআপ ক ষ্টেটাছ বাহ কি সপোন মাই ড্ৰিম বোলে আৰ্মি লাভাৰ সেট ততে কেলা ঘৰত বহি কেলা সপোন চালে হ'ব নেকি সেট ষ্টেটাছ মাৰি পেলাই আৰু কেলা ততে কি কেলা প্ৰেক্টিছ আবে বেলেগৰ গতিত কিয় আঙুলি দি আছো হে বাৰু সিহঁতৰ এটলিষ্ট এটা সপোন আছে তোৰ সপোন কি খণ্ডবাৰ তই জীৱনত কি হ'ব বিচাৰ খণ্ডবাৰ আচ্ছা লো ভাই হোক তহঁতে যে এতিয়া ডিগ্ৰী কলেজ পঢ়ি আছা গম পাও তহঁতে তই এনাই পঢ়ি আছা তহঁতে ছোৱালী চাবৰ কাৰণে পঢ়ি আছা এনা মাই দেউতাৰ পইচা কিয় উৰাই আছা সেট কিয় পইচা উৰাইছা ভাই কিবা লো ভাই তই নিজে প্ৰমাণ কৰি দিলি তই যে টাউনপৰ গাভাৰ কাৰণ পঢ়া শুনা মানুহে ইয়াত আহি পিনে বাকচৌদি কৰি নাথাকিলো সিহঁতি জাননে কাৰণ তইতো ফটাকণবোৰ পৰা ওলোৱা আৰু কলেজত গ'লে যে ছোৱালী চাই প্ৰেম প্ৰীতি কৰিব কথা আছে নেকি প্ৰেম প্ৰীতি লাভ এংগেল বোলে লাইফত কিবা এটা আছে সেইটো তইনো ক'ত বুজি পাবি কাৰণে পঢ়ি আছা এনা মাই দেউতাৰ পইচা কিয় উৰাই আছা সেট কিয় পইচা কলেজত গ'লে যে মা দেউতাৰ পইচা খৰচ কৰি পিনে যে কিবা বাকচৌদি কৰি ফুৰিব তই ক'ত গম পালিবে তহঁতে যে মোক বহুতজনে কমেণ্ট কৰি আছা মাই দেউতাৰ পইচা দি পঢ়া নাই এই চোৱাৰ বাচ্চা নহলে কাৰ পইচা দি পঢ়ি আছা তহঁতে মাই দেউতা তোৰ বাপেৰৰ টকাৰে পঢ়িছো তোৰ কিবা আপত্তি আছে আৰে ভোজপুৰী বেকগ্ৰাউণ্ড মিউজিক বন্ধ কৰিলা আৰু গেলা দিছ তই কেইজনমান কেলা আমাৰ গাঁৱৰ আছে কেলা ফাটা কণ্ডাৰ পৰা জন্ম হোৱা ল'ৰা ছোৱালী কেইটা ৰাতি কেলা 12টা বজাত ষ্ট্ৰেছ কি ফালে কেলা সিঙ্গেল বলে কাই বলে রিলেশনশিপের পরে এডিট হয়ে গেছি কাই কেলা এনেকা স্ট্রেস ফালে কেলা 1 নম্বৰ ছাপৰি আৰু 1 নম্বৰ কেলা ফাটা কণ্ডা পৰা তোৰ মোবাইল সিহঁতৰ নেট লাংগান আছে হাল কৰে বাল কৰে চতিয়া তুই কোন বে খেলা তইনো কিয় সিহঁতৰ ষ্টেটাছ ভিউজ চাই বহাই থাক নাচালেই হৈছে আচল কথা কি জাননে এই ডেটলৰে নোযোৱা যে 1% কিটানো সেইটো তোৰ গতিতেই আছে যাৰ কাৰণে তোৰ খজুৱাই থাকে আৰু তই নিজৰ বুলি বেলেগৰ লাৰু গৈ তোৰ লগৰবোৰ ৰিলেশ্যনততো গৈছে তোৰতো সেয়াও নাই আৰু নাহেও এনেকৈ যদি মাইকী নিচিনা মুখ চলাই থাক ন গোটেই জীৱনটো আপোনাৰ হাত জগন্নাথ কৰিয়ে থাকিব লাগিব সুধাৰ যা বেটে সুধাৰ যা এইবোৰৰ পৰা ডিষ্টেন্স মেইনটেইন কৰক হাঁহি থাকক পকি থাকক আজিলৈ মানে আজি বাৰু ফাটা কণ্ডৰ পৰা ওলোৱা পলিটোক ইয়াতে বাদ দিছো জয়